প্রকৃতির স্নিগ্ধতা আৰু এগৰাকী ধুনীয়া ছোৱালীৰ অপূৰ্ব ৰূপক মিলাই আপোনাৰ বাবে এটি ছুটি কবিতা আবুৰ মাৰালো প্ৰকৃতি আৰু তুমি প্ৰকৃতিৰ আচলত যেন তুমি এক সজীৱ তুমি আকাশৰ নীলাকৃতি পূৰ্বাৰ চকুৰ মনিত সপাৰ নিয়ৰ খৰা দুবৰিৰ দৰে তোমাৰ হাঁহিটি কোমল যিদৰে অৰণ্যৰ বুকুত তুয়পে ফুলৰ সুবাস নিৰ্মল বনৰীয়া জুৰিৰ দৰে তোমাৰ চঞ্চল খোজ তোমাৰ দুগালত যেন উদয় হোৱা বেলিৰ ৰঙীন ভুজ প্ৰতিটো ভাজত বিচাৰি পাওঁ মাথো তোমাৰ ৰূপ তুমি মোৰ হিয়াৰ অৰণ্যত জ্বলাই যোৱা এক সুগন্ধি ধূপ প্ৰকৃতিৰ কোলাত তুমি অনন্যা অপৰূপা সুন্দৰী যার চাউনিত থমকি রই পব কত পিউ হয় তোমার অনুসরী কবিতাটি আপনার কেনে লাগিল জানিবলৈ দিবচোন আপুনি এই কবিতাটি বিশেষ কাৰোবাৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে নেকি সেই ব্যক্তিগৰাকী কিবা নিৰ্দিষ্ট গুণৰ কথা উল্লেখ কৰিলে মই কবিতাটো আৰু পারি AI can make mistakes, so double check responses.